আজি আমি ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত আছোঁ। আমাৰ লগত আছে কলাইগাঁও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক মহোদয়। আমি তেখেতৰ পৰা দুআষাৰমান কথা জানিব বিচাৰিম যে বিগত লকডাউন চোৱাত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত যিখিনি গাঁও আছে সেই গাঁওবোৰৰ ছাত্ৰ ছাত্ৰীসকল কি পৰিস্থিতিত আছে, তেওঁলোকে লকডাউন চোৱাত কেনেদৰে পাঠদান আগবঢ়াই লৈ গৈছে, সেই ক্ষেত্ৰত তেওঁলোকে ছাত্ৰসকলক কি পৰামৰ্শ দিছে বা ছাত্ৰসকলৰ লগত সংযুক্ত হৈছেনে নাই, মত বিনিময় হৈছেনে নাই, লগতে গাৰ্জেনসকলৰ লগত তেওঁলোক মত বিনিময় হৈছেনে নাই, সেইবোৰৰ বিষয়ে জানিব বিচাৰিম। লগতে যোৱাটো 2020 চনত যি HSLC আৰু HS এক্সাম হৈ গ'ল, সেই এক্সামত তেওঁলোকে কিমানজন ছাত্ৰক সংখ্যাতেৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় কৰিব পাৰিলে, সেইবোৰ বিষয়ে আমি জানিব বিচাৰিম। পোনপ্ৰথমে আমি নিখিল বড়ো কলাইগাঁও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক মহোদয়ক আমাৰ ৰিপাব্লিক নিউজত স্বাগতম জনালোঁ। যিটো নেকি প্ৰশ্ন কৰিছে তেওঁলোকে, পোনপ্ৰথমে মই উত্তৰ দিবলৈ মই বিচাৰিছোঁ। যিহেতু যোৱা HSLCৰ পৰীক্ষাৰ যিটো নেকি মিছন 15, এই মিছন 15ত আমি কলাইগাঁও আঞ্চলিক হিচাপে যিকেইখন নেকি আমাৰ বড়ো মিডিয়াম আছে, 5খন আছে, প্ৰত্যেকটো যে কেণ্ডিডেটক পৰীক্ষাৰ্থীসকলক আমি স্পেচিয়েলভাৱে আমি কলাইগাঁও আঞ্চলিক অন্তৰ্গত যে জুনিয়ৰ কলেজত আমি স্পেচিয়েলভাৱে আমি তেওঁলোকক ছাত্ৰবোৰক মাতি আমি ক্লাছটো কৰিছোঁ। আৰু লগতে আৰু প্ৰত্যেক ঘৰে ঘৰে আমি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ঘৰলৈকে আমি যোৱা হৈছে, বিচাৰ লৈছোঁ। আৰু লগতে সেই হিচাপত আমি এই বছৰত আমি যিটো নেকি মেট্ৰিকৰ ফলাফল, সেই ফলাফলটোত আমি টোটেল 15জন টাৰ্গেট দিয়া হৈছিল, তাৰ ভিতৰত আমি 8জন পাবলৈ সক্ষম হৈছোঁ। বিশেষ আমি কোৱা মতে আমি 15জন যিটো পাবলগীয়া আছিল পোৱা নাই, যদিও আমি যথেষ্ট এই ক্ষেত্ৰত আমি সফল হৈছোঁ। আৰু লগতে আহি থকা দিনবিলাকত আমি ভালদৰে আৰু আমি কাম কৰি যাম। আৰু লগতে যিটো নেকি লকডাউন, এই লকডাউনত যে শিক্ষাৰ্থীসকল ঘৰত কি কৰি আছে, এই ক্ষেত্ৰত আমি সেই সম্পৰ্কত যে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিগত যে যিটো অনলাইন শিক্ষা আৰম্ভ কৰিছে, এই ক্ষেত্ৰত আমি ঘৰে ঘৰে গৈ তেওঁলোকক আমি হাতত লৈছোঁ। আৰু ঘৰে ঘৰে গৈ আমি তেওঁলোকক আমি এই বিষয়ত আমি জনাই দিছোঁ। আৰু লগতে আমি প্ৰত্যেক ঘৰতে আমি গৈ 9-10 হওক বা প্ৰত্যেককে আমি অভিভাৱকসকলক লগলৈ আমি মত বিনিময় কৰিছোঁ, যাতে তেওঁলোকে ঘৰত কোনো কাৰণতে যাতে বন্ধৰ সুযোগ লৈ যাতে পঢ়া শুনা যাতে বন্ধ নকৰে, তাৰ কাৰণে অভিভাৱকসকলক আমি গুৰুত্বপূৰ্ণ বিষয়ে আমি আলোচনা কৰি তেখেতক যাতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যায়, তাৰ কাৰণে আমি গুৰুত্ব দিয়া হৈছে কলাইগাঁও আঞ্চলিক তৰফৰ পৰা।